हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मुम लाइफस्टाइल ब्लॉग আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ব্লগ বহুত দিন হ'ল দিব পৰা নাই, তো ওলাইও যাব পৰা নাই ক'তো, তো সেইটো কাৰণে ভাবিলোঁ আজি ব্লগটো আৰম্ভ কৰোঁ। আজিৰ পৰা আকৌ ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। তো আজি মানে বেলেগ বস্তু এটা খাম বুলি ভাবিছোঁ। তো কি বস্তু কৈয়ে দিওঁ বাৰু, পাস্তা খাম বুলি ভাবিছোঁ। তো পাস্তা খায়ে পোৱা নাই, বহুত মানে ক'বলৈ লাজ লাগিছে নিজকে। পাস্তা খায়ে নাই পোৱা, তো ভাবিছোঁ আজি পাস্তা খাম বুলি। তো আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো মানে নিজে বনাব নাজানো, তো মোবাইল ইউটিউবৰ পৰা অকণমান চাই কিনে নিজে বনাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। তো চাওঁ কি হয়, বনাব পাৰোঁ নে নোৱাৰোঁ। তো ভিডিঅ'টো আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। তো এইফালে মোৰ লগত আহিছে মুমু চাইকেল চলাবৰ কাৰণে। তো মুমু আজি এবাৰ নতুনকৈ চাইকেল চলাবলৈ শিকিছে, সৰু চাইকেল। তো মানে চাইকেলখন বহুত দিনতে আনি থোৱা হৈছিলে, তো শিকা নাছিলে চলাবলৈ। তো এতিয়া সদায় মানে চাইকেল লাগে ইয়াক চলাবলৈ। তো তাকো লগত লৈ আহিছোঁ ওলাই। তো বনাম ৰেচিপিটো অকণমান লাহে ধীৰে বনাম। তো অলপ খোজকাঢ়ি লওঁ বুলি ভাবিলোঁ। তো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো। বহুত দিন হ'ল এনেও ভিডিঅ' দিব পৰা নাই। তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ন মুমু, কি কৰি দিব? তো আহা এবাৰ ঘৰলৈ যাওঁ ন। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। আজিৰ পৰা আপোনালোকে ডেইলি ব্লগ পাব, দিম বুলি ভাবিছোঁ আৰু কি হয় নাজানো, যদি টাইম মিলাই দিম। তো চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক, শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট দি দিব। আৰু কিনো ক'ম, তো আপোনালোকে ব্লগটো চাই থাকিব, ভিডিঅ'টো চাই থাকিব, ৰেচিপিটো চাই থাকিব কেনেকুৱা হয়। 2000 years later. তো এইফালে মই লৈ লৈছোঁ পাস্তা, বিলাহী দুটা। তো এইফালে জলকীয়া লৈ লৈছোঁ, কেঁচা জলকীয়া। তো কেঁচা জলকীয়া আপোনালোকে কোনে কিমান জাল খাই লৈ ল'ব পাৰে। এইফালে লৈ লৈছোঁ পিঁয়াজ দুটা। তো মানে পাস্তা তেনেকৈ বনায়ো পোৱা নাই, তো ভাবিছোঁ আজি ট্ৰাই কৰি চাওঁ কেনেকুৱানো হয়। তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। তো এইফালে কেৰাহী এটাত পানী লৈ ল'লোঁ। তো পাস্তাখিনি এতিয়া দি দিম, উলিয়াই যিখিনি লৈ লৈছিলোঁ। তো এইখিনি দি দিলোঁ। তো এইখিনি অলপ দেৰি এনেদৰে ভালদৰে উতলিবৰ কাৰণে দিম। তো আপোনালোকে অকণমান উতলাই ল'ব। তো চাব কিমানখিনি উতলিব লাগে। তো মই এইখিনি ভালদৰে দি দিছোঁ উতলক। তো আপোনালোকে চাই থাকিব। তো মানে মই খায়ো পোৱা নাই পাস্তা, তো বনায়ো পোৱা নাই, খায়ো পোৱা নাই। তো আজি ফাৰ্ষ্ট, তো চাওঁ কেনেকুৱা হয়, তো আপোনালোককো দেখাম। তো এইফালে বিলাহী আৰু জলকীয়া পিঁয়াজ উলিয়াই ল'লোঁ। তো এইখিনি এতিয়া ভালদৰে মিহি মিহিকৈ কাটিব লাগিব, ভালদৰে সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'ম। গাজৰ, গ্ৰীণ মটৰ সেইবিলাক হ'লে বেছি ভাল, কিন্তু আমাৰ নাপালে, আনিবলৈ গৈছিলে কিন্তু নাপালে। সেইটো কাৰণে মই বেলেগ একো নাই দিয়া, বিলাহী আৰু জলকীয়া পিঁয়াজ এইকেইটাই দিম, বেলেগ আৰু একো নিদিওঁ। গাজৰ যিহেতু নাপালে, মটৰো নাপালে, গ্ৰীণ মটৰ গৈছিলে আনিবলৈ, নাপালে। সেইটো কাৰণে মই এনেদৰে বনাম। এইফালে পিঁয়াজ, বিলাহী আৰু জলকীয়া সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'লোঁ। তো জলকীয়া নিদিলোঁ, মানে যিহেতু মুমুৱেও খাব, বেছি পূৰা খাব নোৱাৰিব, সেইটো কাৰণে কমকৈ দিলোঁ। যিমানকেইটা দিম বুলি ভাবিছিলোঁ সিমানকেইটা নিদিলোঁ। তো এইখিনি কাটি উলিয়াই ল'লোঁ ধুনীয়াকৈ। তো ব'লক, তো পাস্তাখিনি এবাৰ কিমানখিনি উতলিলে তো চাই লওঁ। তো ইতিমধ্যে পাস্তাখিনি উতলিবলৈ লৈছে। আৰু পাস্তা দুটা আছে, মানে এইটো মানে অকণমান দেখিবলৈ ধুনীয়া লাগে দেখি এইটো আনি ল'লোঁ। তো খাবলৈ কেনেকুৱা লাগে নাজানো, তো খায়ো পোৱা নাই, এবাৰ প্ৰথম খাম আজি। তো ট্ৰাই কৰি চাওঁচোন, বনাবলৈও নাজানো, তো সেইটো ইউটিউবত অকণমান চাই কিনে বনাই চাওঁ বুলি চেষ্টা কৰিছোঁ বনাবলৈ। তো চাওঁ কেনেকুৱা হয়, বনাই চাওঁ। তো গেছটো অফ কৰি ল'লোঁ। এইখিনি উতলি আছে, গেছটো অফ কৰি ল'লোঁ। তো এবাৰ ভালদৰে এইখিনি চাকি ল'ম, চাকনি এখনত দি চাকি ল'ম। তাৰপিছত বাকীখিনি দেখাই আছোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। তো পাস্তাখিনি এনেদৰে চাকি কিনে গামলা এটাত উলিয়াই ল'লোঁ। তো যিহেতু পানী থাকিলে বেয়া হ'ব, সেইটো কাৰণে চাকনিৰে চাকি ল'ব, পানীখিনি যোৱাই ল'ব গোটেইখিনি, নহ'লে লাগি ধৰিব, গোটেইখিনি লদাকৈ লাগি ধৰিব।
তো এফালে পাতি ল'লোঁ কেৰাহীত তেল দি দিলোঁ। তো কেৰাহীত তেলখিনি গৰম হৈ ল'বলৈ দিম অলপ। তো এইফালে যিখিনি কাটি থৈছোঁ পিঁয়াজ বিলাহী সেইখিনি দি দিম। প্ৰথমতে পিঁয়াজখিনি দি ল'লোঁ। তাৰপিছত তো চাই থাকিব আৰু কি দিম হয় নাই, চাই থাকিলে গম পাব আৰু কি দিম। তো চাই থাকিব আপোনালোকে। তাৰপিছত দি দিম জলকীয়া গুড়িখিনি যিখিনি কাটি থৈছিলোঁ সৰুকৈ। আপোনালোকে যদি বেছি জাল খাব বিচাৰে তেতিয়াহ'লে জাল আৰু দিব পাৰে, যিহেতু মোমোৱে খাব। মোমোৱে যিহেতু জাল খাব নোৱাৰে, সেইটো কাৰণে জালটো অকণমান কমকৈ দিলোঁ। তো মই দি দিলোঁ মিট মছলাটো অকণমান দি দিছোঁ, আৰু আপোনালোকে দিবও পাৰে বেলেগ। তো মানে মই তেলতে দি লওঁ মিট মছলাখিনি। যিকোনো মছলা হওক তেলতে দি লওঁ প্ৰথমতে, পিঁয়াজ আৰু যিকোনো চব্জি দিয়াৰ পিছত আগত। তো হালধি অলপ দি দিলোঁ। তাৰপিছত দি দিম নিমখ অকণমান। তো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে নিমখটো। তো এইখিনি অলপ দেৰি এনেকৈ লৰাই দিম। তাৰপিছত যিখিনি কাটি থৈছিলোঁ বিলাহী সেইখিনি দি দিম তেলখিনিত দি দিম। তাৰপিছত অকণমান লৰাই কিনে ঢাকি দিব। তো চাই থাকিব আপোনালোকে। তো বিলাহীখিনি ভাল সিজিছেগৈ আৰু সিজিলে আৰু। তো এতিয়া মই দি দিম ধুনীয়াকৈ পাস্তাখিনি। তো পাস্তাখিনি মানে লাগি ধৰিছিলে, সেইটো কাৰণে অলপ মই ঠাণ্ডা পানীৰে ধুই ল'লোঁ ভালদৰে। ধুই কিনে ভালদৰে আকৌ চাকি কিনে তো আকৌ দি দিলোঁ, নহ'লে মানে গোটেইখিনি টানকৈ লদাকৈ লাগি ধৰিছিলে। তো এইখিনি অলপ ভালদৰে লৰাই দিব, গোটেই তেলখিনি লাগি ধৰাকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰে, কেৰাহীটোত লাগি ধৰে, ছাইডৰ ফালেও লাগি ধৰে। তো যিহেতু মই তেল অলপ সৰহকৈ দিছিলোঁ, সেইটো কাৰণে সিমান লাগি নধৰিলে, তলত অলপ লাগি ধৰিছিলে। তো ভালদৰে লৰাই দিব। মোৰ বিলাহী অলপ কমকৈ দিলোঁ। তো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। যদি আপোনালোকে টেঙাটো বেছি খাই ভাল পায় তেনেহ'লে টেঙাটো অলপ বেছিকৈ দিব পাৰে বিলাহীটো। তো মোৰ কম হ'ল। তো ভালদৰে লৰাই থাকিব এনেদৰে। তো অলপ দেৰি লৰাই কিনে থাকিবলৈ দিব কেৰাহীতে গৰমকৈ। চাব পাৰে ইমান ধুনীয়া হৈছে, মানে দেখিবলৈ ইমান ধুনীয়া হৈছে, মানে খাবলৈ কেনেকুৱা লাগে নাজানো, খালী খাই নাই পোৱা বুলি ক'লে মানুহে আহিব, তথাপিও কৈছোঁ খাই নাই পোৱা। তো মানে বনায়ো নাই পোৱা, আজি ফাৰ্ষ্ট বনাইছোঁ আৰু আজি ফাৰ্ষ্ট খাম। তো মানে দেখিবলৈ বহুতেই ধুনীয়া লাগিছে, মানে খাবলৈ কেনেকুৱা লাগে নাজানো, গোন্ধটো খালী বহুত ধুনীয়া আহিছে। তো আজি ফাৰ্ষ্ট খাই চাম আৰু কেনেকুৱা লাগে। তো মানে চাহৰ লগত খাব পাৰিব আৰু। তো দুপৰীয়া যিহেতু একো নাই খোৱা, সেইটো কাৰণে ভাবিলোঁ আজি দুপৰীয়া টাইমটোত পাস্তাকে আনি বনাই খাওঁ। সেইটো কাৰণে পাস্তা আনি দিলে তো বনাইছোঁ আৰু। তো যিহেতু দেখিবলৈ বহুত ধুনীয়া হৈছে, মানে আৰু গোন্ধটো বহুত আহিছে, বহুত ধুনীয়া আহিছে, মানে সেইটো কাৰণে ৰখি দিব নোৱাৰিলোঁ আৰু গৰমে ভাবিলোঁ খাই দিওঁ। তো মোমোয়েও কৈ আছে খাওঁ বুলি। তো সেইটো কাৰণে সকলোৱে অলপ উলিয়াই দিছোঁ। তো মানে দেখিয়ে ইমান মজা লাগিছে, মানে খাওঁ লাগি গৈছেগৈ। মানে দুপৰীয়া যিহেতু আজি একো নাই খোৱা, সেইটো কাৰণে ভাবিলোঁ পাস্তাকে বনাই কিনে খাওঁ। তো আপোনালোককো অকণমান দেখাওঁ বনাই কিনে। তো যিহেতু বনায়ো নাই পোৱা, মোবাইলত চাই ইউটিউবত চাই অকণমান বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। তো ময়ো খাই লওঁ, খোৱাখিনি আপোনালোকক নেদেখাওঁ। তো ইমানে আৰু। তো খাই বৈ ল'লোঁ, খোৱাখিনিনো আপোনালোকক কিটো দেখাম, সেইটো কাৰণে আপোনালোকক নেদেখালোঁ। তো চব কৰি ল'লোঁ, কৰি তাই আৰু ভিডিঅ' নবনাওঁ আজি ইমানখিনিয়ে। ভিডিঅ'টো আজি ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ ইমানে। তো বাই বাই।